এই মুহূৰ্তৰ বাবে লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। অভিযুক্ত যদি ডালে ডালে তেন্তে হালকচা আৰক্ষীও পাতে পাতে। থানাৰ পৰা পলাই যাবি, বল থানাত এতিয়া মজা পাবি। 24 ঘণ্টা পাৰ নহওঁতেই পলাতক আসামীক আটক কৰি দাঙি ধৰিলে সফলতাৰ নিদৰ্শন। হালকচা আৰক্ষী চকীৰ পৰা পলায়ন কৰা লোকক বিলাসীপাৰাৰ নয়াৰহাটৰ পৰা আটক। নয়াহাট স্থিত ফকিৰাণীৰ ঝাৰ প্ৰথম খণ্ডৰ পৰা আটক কৰে ছফিউৰ ৰহমান নামৰ লোকজনক। প্ৰায় দুদিন ধৰি হালকচা আৰক্ষী চকীৰ পিছফালে থকা ৰেনী বিলত লোকজনক বিচাৰি বিচাৰি চলাই আছিল অভিযান। অৱশেষত স্বস্তিৰ নিশ্বাস পেলালে হালকচা আৰক্ষীয়ে। এইগৰাকীয়েই আছিল সেই ধুৰন্ধৰ পলাতক আসামী ছফিউৰ ৰহমান। থানাৰ পৰা পলাই যাবি, বল থানাত এতিয়া মজা পাবি। আমার তো মনে হয় যে 100